ভাৰত আৰু নিউজিলেণ্ডৰ মাজত দ্বিতীয়খন ওৱান ডে মেচ আৰম্ভ হৈছে কিন্তু দোস্ত বৰষুণৰ কাৰণে এতিয়া এই মেচখন মাত্ৰ 5-5 অভাৰৰ হ'ব আৰু আপুনি যদি চাব বিচাৰে যে 5-5 অভাৰৰ মেচখন যদি খেলা হয় তেতিয়াহ'লে কোনটো টিমে জয়লাভ কৰিবলৈ সক্ষম হ'ব তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক বেল আইকনটো টিপক আৰু নটিফিকেশ্যন অলত ক্লিক কৰিবলৈ নাপাহৰিব ভাৰতীয় দলটো বৰ্তমান নিউজিলেণ্ড ভ্ৰমণত আছে প্ৰথমে ভাৰতীয় দলে টি20 শৃংখলাত নিউজিলেণ্ডক 1-0ৰে পৰাস্ত কৰে কিন্তু দোস্ত তিনিখন ওৱান ডে মেচ এতিয়া আকৌ আৰম্ভ হৈছে ইয়াৰ পূৰ্বে প্ৰথম এদিনীয়া খেলখনত শিখৰ ধাৱনৰ কেপ্টেইনশ্বিপ ভাৰতীয় দলটোৱে 7 উইকেটৰ বৃহৎ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হ'ব লগা হয় আৰু আজি ৰাতিপুৱা আকৌ হেমিল্টন ষ্টেডিয়ামত দ্বিতীয়খন ওৱান ডে মেচ আৰম্ভ হয় শিখৰ ধাৱনে এতিয়ালৈকে একো আশ্চৰ্যজনক ক্ৰিকেট দেখাব পৰা নাই কিন্তু ভাৰতীয় দলে ইনিংছটো ভালদৰে আৰম্ভ কৰিবলৈ সক্ষম হয় দোস্ত শুভমন গিলক এক বেলেগ ৰূপত দেখা গৈছিল শুভমন গিলে ইনিংছটো সুন্দৰকৈ খেলিছিল আৰু ভাৰতীয় দলে কোনো উইকেট নেহেৰুৱাকৈ 4.5 অভাৰত 22 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় কিন্তু দোস্ত 22 ৰান সংগ্ৰহ কৰাৰ পাছত পুনৰ বৰষুণ আহিল আৰু বৰষুণৰ কাৰণে এতিয়া 2 ঘণ্টা পাৰ হৈ গৈছে 2 ঘণ্টা পাছতো যদি বৰষুণ ৰোৱাৰ নাম নলয় আৰু এনেদৰে যদি বৰষুণ অব্যাহত থাকে তেনেহ'লে এই মেচখন 10 অভাৰৰ খেলা হ'ব পাৰে গতিকে যদি এনেকুৱা হয় তেন্তে কোনটো টিমে এই মেচখন জিকিব পাৰে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব